ওম নমঃ শিৱায় পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক অন্য এটি নতুন ভিডিঅ'লৈ। আপোনাৰ নাম যদি ইংৰাজী বি এলফাবেটেৰে আৰম্ভ হৈছে, অৰ্থাৎ আপোনাৰ নামৰ প্ৰথম সংখ্যাটো বা আখৰটো যদি বি, তেন্তে হ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। যদি আপোনাৰ নাম বিৰে আৰম্ভ হৈছে, তেন্তে হ'লে আপুনি এই ভিডিঅ'টোত আপোনাৰ বিষয়ে কি জানিব পাৰিব মই আপোনাক প্ৰথমতে কৈ দিওঁ। আপুনি কেনেকুৱা প্ৰকৃতিৰ হয় বা বি আখৰে আৰম্ভ হোৱা মানুহৰ আচাৰ ব্যৱহাৰ স্বভাৱ কেনেকুৱা হয়, তেওঁলোকৰ বাবে গোটেই জীৱনটোৰ শুভ সংখ্যা কি, শুভ ৰং কি, শুভ দিন বা বাৰ কি, লগতে বি আখৰে আৰম্ভ হোৱা মানুহসকলে জীৱনৰ কোনটো বছৰত বিয়া কৰাব পাৰে বা বিয়াৰ বয়স তেওঁলোকৰ জ্যোতিষ বৰ্ণমালা মতে কোৱা হৈছে, লগতে কোনটো বছৰত তেওঁলোকে যদি চেষ্টা কৰে নিজৰ জীৱনত সফলতা অৰ্জন কৰিব পাৰিব, সেয়া চাকৰি ব্যৱসায় বা অন্যান্য কিবাই হওক। লগতে আপোনাৰ কিছুমান বেয়া গুণ আছে, সেই গুণসমূহ আপুনি কেনেধৰণে শুধৰণি কৰিব এই ভিডিঅ'টোত সেয়াও জানিব পাৰিব। সেই বেয়া গুণখিনিৰ বিষয়ে আপুনি গম পায়। লগতে আপোনাৰ সৰ্বশ্ৰেষ্ঠ সময় কি, কোনটো বিষয়ত আপুনি কষ্ট কৰিলে সফলতা জীৱনত দেখিবলৈ পাব, সেই বিষয়ে এই ভিডিঅ'টোত বিতংকৈ জনাম। গতিকে মই যিহেতু ইয়াৰ আগৰ ভিডিঅ'টোত এ আখৰে আৰম্ভ হোৱা মানুহখিনিৰ বিষয়ে জনাইছিলোঁ, যদি আপোনাৰ নাম এৰে আৰম্ভ, আপুনি আগৰ ভিডিঅ'টো চাব পাৰে। আৰু আহিবলগীয়া ভিডিঅ'সমূহতো মই প্ৰত্যেকটো এলফাবেট অৰ্থাৎ এৰ পৰা জেডলৈকে যিমানবোৰ আছে মানুহৰ নাম হোৱা, সেই নামেৰে মই আপোনালোকলৈ ভিডিঅ' লৈ আহিম। গতিকে ভিডিঅ'বোৰ আপোনালোকে চাই থাকিব, আৰু যদি ভিডিঅ'টো চাবলৈ আহিছে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিব, কাৰণ আহিবলগীয়া ভিডিঅ'সমূহত আপোনালোকে চব এলফাবেট পাব। যদি আপোনাৰ চিনাকি কোনোবা বি আখৰৰ মানুহ আছে, তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবচোন আপোনাৰ নাম কি, বা ভিডিঅ'টো শেষ হোৱাৰ পিছত এটা কমেণ্ট কৰিব যে আপোনাৰ লগত এনেকুৱাখিনি হৈছেনে বা মিলিছেনে, আৰু কমেণ্ট বক্সত এবাৰ ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ লিখিব। এতিয়া আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু জানো কেনেকৈ কি আপোনালোকৰ এই বিষয়ত বা জ্যোতিষ বৰ্ণমালা অনুসৰি কোৱা হৈছে। জ্যোতিষ বৰ্ণমালা অনুসৰি যিসকল লোকৰ নাম বিৰে আৰম্ভ হয়, এওঁলোকৰ ব্যক্তিত্ব চকুত লগা হয়। এওঁলোকে যিকোনো পৰিস্থিতিক নিজৰ চতুৰতাই যুঁজিবলৈ, নিজৰ চতুৰতাৰে ঠিক কৰিবলৈ সক্ষম হয়। এওঁলোকে জীৱনত নতুন পথৰ অনুসন্ধান কৰাত বিশ্বাস কৰে, নতুন পথ, নতুন ৰাস্তা বিচাৰি নিজৰ জীৱনটো আগুৱাই নিবলৈ চেষ্টা কৰে। এওঁলোকে কোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নোৱাৰে। এওঁলোকৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত দুৰ্বলতা দেখিবলৈ পোৱা যায়। সেইবাবে এটা কাম স্থিৰ কৰি সেই কাম কৰাৰ সলনি বহুতো কাম একেলগে মনোযোগ দিবলৈ চেষ্টা কৰে। এওঁলোকৰ মাজত সংকুচিত মনোভাৱ দেখিবলৈ পোৱা যায়। এওঁলোকে অন্য ব্যক্তিক সহজতে কেতিয়াও বিশ্বাস নকৰে। এওঁলোক খুব সংবেদনশীল আৰু সচেতন স্বভাৱৰ হয়, যাৰ বাবে তেওঁলোকে কোনো লোকৰ লগতে সহজে মোকাবিলা কৰিব নোৱাৰে। অধিক বন্ধু সংগ তেওঁলোকে ইমান এটা ভাল নাপায়, কিন্তু যাৰ লগত সম্বন্ধত থাকে বিশ্বাস বা নিস্বাৰ্থৰে তেওঁলোকে নিজৰ দায়িত্ব পালন কৰে। বন্ধু যাৰ তাৰ লগত নকৰে, কিন্তু যাৰ সৈতে বন্ধুত্ব আছে সেই বন্ধুত্বত কেতিয়াও তেওঁলোকে কোনো ধৰণৰ খেলি মেলি নকৰে। তেওঁলোকৰ মনৰ কথা কোনেও সহজে ধৰিব নোৱাৰে। তেওঁলোকৰ অৰ্থাৎ যিসকলৰ নাম বিৰে আৰম্ভ হৈছে, তেওঁলোকৰ জীৱনৰ লগত জড়িত ৰহস্য এওঁলোকৰ আপোন মানুহেও ধৰিব নোৱাৰে। এওঁলোকে নিজৰ ওচৰে পাজৰে চাৰিওফালে এক ৰহস্য উদ্ভাৱন কৰে। মানুহে তেওঁক লৈ পেলাই এনেকুৱা মানুহক লৈ কিছুমান ৰহস্য মনত পুহি ৰাখে, এনেকুৱা কিছুমান ৰহস্য যি হয়তো কেতিয়াও কোনেও গম নাপায় বা কোনেও জানিবলৈ চেষ্টা কৰিও জানিব নোৱাৰে। কম পৰিশ্ৰমৰ মাধ্যমেৰে এওঁলোকে খুব শ্ৰেষ্ঠ পদত উপনীত হয়। বেলেগতকৈ কষ্ট কম কৰা দেখিবলৈ পোৱা যায়, কিন্তু এওঁলোকে স্মাৰ্টলি কাম কৰে। এওঁলোকে চাকৰি বা ব্যৱসায় যিয়ে নকৰক কিয় অন্য ব্যক্তিৰ তুলনাত অধিক সফল হোৱা দেখা যায়। এওঁলোকে যি কৰ্মই কৰে তাক পেচা অৰ্থাৎ নিজৰ জীৱনৰ এটা প্ৰফেশ্যন হিচাপে কৰিব বিচাৰে। নিজৰ এই কামটোৰ লগত, এই প্ৰফেশ্যনটো বা পেচাৰ লগত জড়িত কাম এওঁলোকে নিজে কৰিব বিচাৰে, কাৰণ বেলেগক সেই কামটোৰ দায়িত্ব দিলে তেওঁলোকে সেই কামটোক বেলেগৰ মতে কৰা বা বেলেগে কৰিলে পচন্দ নকৰে।
নিজৰ মতে কৰি খুব নিয়াৰিকৈ কামবোৰ কৰি ভাল পায় এওঁলোকৰ মনৰ কথা থাকিলে ভাল বেয়া একো নাচায় তেওঁলোকৰ মনত যি থাকে যেনেকুৱা হয় ভালেই হওক বা বেয়াই হওক মানুহক কৈ দিয়ে কিন্তু এওঁলোকৰ মন সেই বুলি বেয়া নহয় এওঁলোকৰ মন সফা হয় এওঁলোকে সকলোকে বা সকলোৰে ভালটোৱে বিচাৰে কাৰো প্ৰতি এওঁলোকৰ মনত পাপ ভাৱ নাথাকে এওঁলোকে সকলোকে নিজৰ লগত লৈ যাব বিচাৰে অৰ্থাৎ একেলগে লৈ যাব বিচাৰে লগতে ৰাখিব বিচাৰে যিসকল ব্যক্তিক তেওঁলোকে ভাল পায় বিশ্বাস কৰে মৰম কৰে এওঁলোকৰ ব্যক্তিত্ব ইমানেই আকৰ্ষণীয় হয় যে কোনো ব্যক্তিয়ে এওঁলোকক কোনো কাৰণতে প্ৰভাৱ পেলাব নোৱাৰে অৰ্থাৎ সন্মুখত থকা মানুহজনেও এওঁলোকক কিবা এটা কোৱাৰ আগত দুইবাৰ ভাবিবলগীয়া হয় যে এই কথাটো এওঁ কওঁ নে নকওঁ এনেকুৱা এটা তেওঁলোকৰ প্ৰভাৱ মানুহৰ মাজত বা ব্যক্তিত্বৰ প্ৰভাৱ দেখিবলৈ পোৱা যায় সমাজ পৰিয়াল আৰু নিজৰ কৰ্মক্ষেত্ৰত এওঁলোকে নিজৰ এক বিশেষ পৰিচয় এক সুকীয়া পৰিচয় গঢ় লৈ দিয়ে বা মানুহৰ মাজত তেওঁলোকে এক ধুনীয়া নিজৰ ৰহস্যময় ক'বলৈ গ'লে এটা সফলতাৰে পৰিপূৰ্ণ নিজৰ পৰিচয় তেওঁলোকে গঢ় দিয়ে এওঁলোক সদায় সহায় কৰা প্ৰকৃতিৰ হয় কোনো লোকক সহায়ৰ প্ৰয়োজন হ'লে নিশ্চয়কৈ তেওঁলোকে বেলেগক সহায় কৰি সন্তোষ লাভ কৰে এওঁলোকে আনৰ মনৰ কথা আনৰ মনৰ ভাৱনা তৎক্ষণাত বুজি পায় আৰু এওঁলোকৰ কিছুমান দুৰ্বলতাও আছে যাৰ নাম বিৰে আৰম্ভ হৈছে তেওঁলোকৰ কিছুমান দুৰ্বলতাও আছে সেইখিনি বিষয়ে আমি জানি লওঁ এওঁলোক বহু কঠোৰ স্বভাৱৰ হয় কোনো কাম কৰিবলৈ ইচ্ছা কৰিলে সেই কামটো কৰিহে এৰে যদিও বা কামটো ভালেই হওক বা বেয়াই নিজৰ জেদত স্থিৰ থাকিব যদিও নিজৰ লোকচানে নহওক কিয় যদি কাৰোবাৰ লগত জেদ লাগে নিশ্চয়কৈ সেই কামটো কৰিহে এৰিব এওঁলোকৰ মাজত স্বাৰ্থপৰ প্ৰকৃতিও অকণমান দেখিবলৈ পোৱা যায় নিজৰ স্বাৰ্থক আগত ৰাখি যিকোনো কাম কৰে কেতিয়াবা এওঁলোকৰ কথাত কঠোৰতা ভাৱ দেখিবলৈ পোৱা যায় এওঁলোকে অদৰকাৰী কামত বেছি সময় নষ্ট কৰি পেলায় কেতিয়াবা দৰকাৰীতকৈ অদৰকাৰী কামত বেছি সময় কটায় এলাহৰ মাত্ৰা এওঁলোকৰ বেছি হোৱা দেখিবলৈ পোৱা যায় এলাহৰ বাবেই বহু গুৰুত্বপূৰ্ণ সুযোগ গুৰুত্বপূৰ্ণ কাম এওঁলোকে হেৰুৱাবলগীয়া হয় যিবোৰ সুযোগ অন্য লোকে পোৱাটো খুব কঠিন বহুত ডাঙৰ বহুত ভাল সুযোগ পায়ো কেৱল মাত্ৰ এলাহৰ বাবে সেই সুযোগ হেৰুৱাবলগীয়া হয় লোকচানত পৰিবলগীয়া হয় এওঁলোকে কামবোৰ পিছুৱাই বেছি হৈ থাকে অৰ্থাৎ যিকোনো কাম আজিতকৈ কালি কৰিম বুলি পিছলৈ পেলাই দিয়ে ঠেলি দিয়ে এওঁলোক বহু খৰচী প্ৰকৃতিৰ হয় অৰ্থাৎ খৰচৰ ক্ষেত্ৰত তেওঁলোকে খুব কম হাত ধৰে বি নামৰ যিসকল ব্যক্তি আছে এওঁলোকে ডাক্তৰ লেখক শিক্ষক চিত্ৰকৰ নেতা কম্পিউটাৰৰ লগত জড়িত অভিনেতা এনেকুৱা ধৰণৰ যিবোৰ কৰ্ম আছে সেইখিনি কৰ্মত খুব বেছিকৈ সফলতা লাভ কৰা দেখিবলৈ পোৱা যায় নাইবা এই যিসমূহ মই ক'লোঁ এইকেইটাৰ ভিতৰত যদি কোনোবা এটাত আপুনি ভালদৰে চেষ্টা কৰে সেইটো বিষয়ত সফলতা বা ভাল পৰিণাম দেখিবলৈ পাব এতিয়া জানোৱা হওক যে বি আখৰে বি এলফাবেটেৰে যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকৰ বিবাহ কোনটো বছৰত হোৱাৰ সম্ভাৱনা বেছি আছে সেইকেইটা বয়স হৈছে 24 27 29 আৰু 30 যদি আপোনাৰ এনেকুৱা বয়স হৈছে তেন্তে হলে বিবাহৰ বয়স হয়তো আপোনাৰ কাষ চাপিছে এতিয়া বি আখৰৰ যিসকল ব্যক্তি আছে তেওঁলোকৰ শুভ সংখ্যা কি এই সংখ্যাকেইটা ভালকৈ মনত ৰাখিব কাৰণ এই সংখ্যাকেইটা আপোনাৰ গোটেই জীৱনটো কামত আহিব সেই শুভ সংখ্যাকেইটা হৈছে 2 4 6 আৰু 7 শুভ ৰং হৈছে আপোনাৰ হালধীয়া সেউজীয়া আৰু গুলপীয়া শুভ বাৰ হৈছে মংগল বুধ আৰু শুক্ৰবাৰ আৰু এতিয়া জানোৱা হওক যে এই বি এলফাবেটেৰে যিসকলৰ নাম আৰম্ভ হৈছে তেওঁলোকে জীৱনৰ কোনটো বৰ্ষত লাভ কৰে সৰ্বশ্ৰেষ্ঠ সফলতা বা তেওঁলোকৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ এটা বছৰ বা বয়স সেই বয়সকেইটা ভালকৈ শুনি ল'ব 24 26 29 32 আৰু 36 এইকেইটা বয়সত তেওঁলোকে জীৱনত সফলতা লাভ কৰাৰ সম্ভাৱনা বহুতে বেছি আছে উল্লেখিত বৰ্ষৰ আপোনালোকে যদি ব্যৱহাৰ কৰে এই বয়সকেইটাত যদি নিজকে চেষ্টা কৰে ভালদৰে স্থাপন কৰিবৰ বাবে
বা সংস্থাপন এটা কিবা ভালদৰে দিবলৈ নিশ্চয়কৈ আপোনাৰ ভাগ্য সলনি কৰিব পাৰিব গতিকে এয়াই আছিলে বি এলফাবেটেৰে আৰম্ভ হোৱা ব্যক্তিসকলৰ জীৱনৰ বিষয় ইয়াৰ পাছত মই লৈ আহিম অন্যান্য এলফাবেটেৰে আৰম্ভ হোৱা ব্যক্তিৰ আপুনি কোনটো এলফাবেট বিচাৰে কমেণ্টত জনাব আৰু যদি ভাল লাগিছে এটা লাইক কৰি দিব অন্য এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়া বিদায় মাগিছোঁ ওম নমঃ শিৱায় ধন্যবাদ